স্বাগতম জনাইছোঁ দীপলিনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান আছোঁ আমি গোলাঘাট কলাক্ষেত্ৰত, আৰু কলাক্ষেত্ৰ যাম বুলি আজি আহিলোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এয়াই হৈছে গোলাঘাট জিলাত অৱস্থিত সতী সাধিনী কলাক্ষেত্ৰ। আৰু এইটো চাইডে দেখিছে ইয়াত গাড়ীবিলাক পাৰ্ক কৰা হয় আৰু গাড়ী ৰখায়, আৰু এটা সুন্দৰ পৰিৱেশ। আজি দেওবাৰ আছিল যিহেতু সেয়েহে আহিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব সোমবাৰে, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। ইমান ধুনীয়াকৈ বনাই থৈছে। শ্ৰদ্ধাৰ মৃণাল শইকীয়া ডাঙৰীয়া দেৱে এইখিনি কৰিছে। খুমটাই সমষ্টিত পৰে যিহেতু, সেয়েহে তেওঁৱে এইখিনি বনাইছে। ভাল লাগিছে, প্ৰথমবাৰ আহিছোঁ। আৰু তেনেকৈতো ফুৰিবলৈ সময় নহয় ন, সেয়েহে আমি দেওবাৰ দিনটোকে লৈছোঁ ফুৰাৰ কাৰণে। আমি দেওবাৰ দিনটোকে লৈছোঁ, আৰু আপোনালোকে দেওবাৰে মানে মই ভিডিঅ'বোৰ আপলোড কৰি যাম, তেতিয়া সোমবাৰে আপোনালোকে চাবলৈ পাব। আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইবোৰ হেজফুল, আৰু এজোপা কিবা সৰস্বতী গছ নেকি, চুই চালোঁ। এও ইমান বিন্ধিলে, গোটেই কাঁইটে কাঁইট। পটককৈ চুই দিলোঁগৈ গৈ, কাঁইটে বিন্ধিলে একদম। তুমি বেয়া গুণ তোমাৰ সেইটো এনেও বেয়া গুণ। তোমাক চাই লাভ নাই, মই এতিয়া এইফালে চাব লাগে। এখন তোমালৈ ধুনীয়া এটা পৰিৱেশ, সতী সাধিনী কলাক্ষেত্ৰ গোলাঘাটত স্থিত। মনটো গাইছেনে কথা কৈছা? এইবিলাক চব চ'লাৰ ছিষ্টেম কৰি দিছে, মানে অলপ এডভান্স কৰিছে দেই, কিন্তু ভাল লাগিছে। পৰিৱেশ কি চাব, বহুত ধুনীয়া, ক্লিন মানে। ফোন কৰিবলৈ কিটো আছে, তাহানি তুমি ডাইৰেক্ট আগত যোৱা। ক্লিন মানে ৰিল বনাই ভাল লাগিব। চাবলৈ নাহিলে মানে ৰিল বনাবলৈ আহিব, DSLR কেমেৰা লৈ ফটোশ্বুট কৰিবলৈ আহিব। এইফালে যাব পৰা অৱস্থাত নাই বৰ্তমান, তলা মাৰি থৈছে। কেলৈ তলা মাৰি থৈছে এই বিষয়টো মই বৰ্তমান নাজানো, কিন্তু অনাগত দিনত আহিলে চাগে নিশ্চয় পাম। একোৱে নাজানে, এইটো হিমন্তই জানিব না। হিমন্ত মামাইহে জানিব এইটো দেই, আমি একোৱে নাজানে। তাত জোলনা আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা বস্তু ইয়াত হেৰি হৈ আছে। কেমেৰা পোন কৰি থোৱা আছে, কাণৰ তলি গৰম হৈ যাব যদি তুমি উল্টা পাল্টা বকি থাকা। মই ভিডিঅ' কৰি আছোঁ, তুমি এই মুখলৈ এনেকৈ চাই নাথাকিবা। আৰু ফুলখিনিৰ সৈতে ইমান ধুনীয়া লাগিছে। আৰু এই ফুলখিনি ময়ো আনিছিলোঁ, কিন্তু নহ'লে। আৰু এই মূৰ্তিভাগ দেখি মোৰ মহাভাৰতলৈ মনত পৰি গৈছে। আগতে বহুত চালোঁ মহাভাৰত, দেওবাৰে দিছিলে। তেতিয়া ধৰক মানুহৰ ঘৰত TV এটাহে আছিলে, সেই তেতিয়া দিনতে চোৱা। আৰু তাৰপিছত আকৌ মোবাইলত চাই থাকোঁ বাৰু। ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু চাইডে যদি ডাঙৰ ফুল গছ থাকিলেহেঁতেন আৰু ধুনীয়া লাগিলেহেঁতেন। তথাপিও এয়াও কিন্তু যথেষ্ট ধুনীয়া হৈছে। আৰু আপোনালোক আহিছেনে বাৰু? আৰু আহিছে যদি কোন জেগাৰ পৰা আহিছে এবাৰ কমেণ্ট কৰিবচোন। আৰু মোৰ ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে সেইটো ক'ব। এইফালে এয়া পুখুৰী আছে, আৰু পুখুৰীটোত মাছ আছেনে নাই সেইটো নাজানিম দেই, কিন্তু মানে বৰ্তমানলৈকে মাছে সৰা দেখাও নাই। আৰু ইফালে আছে হলটো, তাৰ ভিতৰত মানে আগৰ দিনৰ কিছুমান বস্তু সেইবিলাক সংৰক্ষণ কৰা আছে। আৰু আজি দেওবাৰ কাৰণে সেইবিলাক মানে বন্ধ কৰি ৰাখিছে, তলা মাৰি ৰাখিছে, দেখিছেই। আৰু এইফালে নাও এখন আছিলে, সেইখন আৰু ভাগি ছিগি মানে মামৰে ধৰি জহি খহি আছে, অৱস্থা নাইকিয়া হৈ আছে। ইমানকৈ চাগে ব্যৱহাৰ নহওঁতেই এনেকুৱা হ'লগৈ নেকি। এইবিলাক বস্তু ব্যৱহাৰ হৈ থাকিলে একো নাই বাৰু। কি হ'ল তোমাৰ, আমনি লাগিছে নি? জানেনে আপোনালোকে, একেবাৰে নিজান আৰু নিস্তব্ধ পৰিৱেশ। একো মানে চৰাই চিৰিকটি এটা মাতো নাই আনকি, ইমানেই নিজান হৈ আছে। মানুহখিনি আছে ইটো চাইডত আছে। হ'লেও 2 কপি মাৰেগৈ আৰু লাহে লাহে, তাকো বহুত কৈ থাকিব লাগিব। কৃষ্ণচূড়া ফুল আৰু এটা ধুনীয়া পৰিৱেশ, কি লাগে আৰু ইয়াতকৈ। ব'লা সেই চকৰিটোৰ ওচৰলৈ যাম। এইবিলাক কিছুমান খেলনীয়া বস্তু আছে। খেলনীয়া সেইবোৰ ছটা ভীম আছে। এইবিলাক সতী সাধনী কলাক্ষেত্ৰত বৰ ধুনীয়া বস্তু কিছুমান আছে, খালি এইবিলাক ব্যৱহাৰ নকৰাৰ কাৰণে মামৰে ধৰিছে, জাম হৈছে। গাড়ী চকা টকা লগাই কিবা কিবি বনাইছে এইবিলাক।
ইয়াত মানে কি হয় বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিয়ে খেলিবৰ কাৰণে ভাল জেগা আছে আৰু চাইডে চাইডে ফুল ৰুইছিলে সেইবিলাক মৰি গ'ল গৰমৰ কাৰণেই মৰিছে আৰু এয়া চাহ ঘৰ এইফালে এইবিলাক বনাই যেতিয়া হয় ভাল লাগিব আৰু এইফালৰ পৰা পোনে পোনে গৈ আছে একোলেণ্ডটো য'ত গা ধুব পাৰি তাৰপিছতে সৰু ল'ৰা ছোৱালীবিলাক খেলিয়ে আছে প্ৰায়ভাগ একোলেণ্ড ধুই যোৱা নহ'লে গাটো কলাক্ষেত্ৰ আহি কেনেকুৱা লাগিলে ভাল লাগিলে আগতে আহিছানে আগত অহা নাই মোৰ নাই প্ৰথম আহিলেও ভাল লাগিছে ঘৰটো নাই খোলা কাৰণে সেইটো ভিতৰত থকা বস্তুখিনি আমি চাবলৈ নাপালোঁ তাত কিছুমান বস্তু সংৰক্ষণ কৰি ৰাখিছে সেইখিনি চাবলৈ নাপালোঁ ওচৰতে আছে গোলাঘাটতে ইমান ধুনীয়া কিছুমান জেগা আছে কিন্তু ফুলনি মানে ফুলবিলাকৰ পৰা মই অলপ বেছি মানে ফুলনি মানে বাগিচা মানে ফুলনি সেইবোৰে মানে বাগিচা মানে ফুলনি মানে বাগিচা এইবিলাকে আৰু ইমান ধুনীয়াকৈ ফুলি আছে বগা বগা ফুল চবফালে আছে অতি উত্তম আৰু এইফালে আছে এখন মেইন গেটখন যিখনেদি সোমাব পাৰি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব চেনেলটো যিহেতু নতুন সকলোৱে গম নাপায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব